নমস্কাৰ বন্ধুসকল, মোৰ চেনেল কিছু মহিলাৰ কথালৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু দেখিছে ইতিমধ্যে আমি কি খাব লৈছোঁ, কঁঠাল। এইটো হৈছে পকা কঁঠাল আৰু এইটো হৈছে কেঁচা কঁঠাল। এইটো বিৰাটে এটা ডাঙৰ কঁঠাল। এই কঁঠালটো আজি মায়ে কাটিব, মই আপোনালোকক দেখাই যাম। তো দেখুৱাৰ আগতে এটা ফুটা দেখাই দিওঁ পকা কঁঠালৰ। আৰু পিছফালে মোৰ ভণ্টি আজি ভিডিঅ' কৰি আছে, মোৰ নন্দা। আৰু এইটো হৈছে ফুটা। কাটিব লৈছোঁ। ইতিমধ্যে মা আহি গৈছে, মায়ে হাতত তেল টুকুৰা ঘঁহি লৈছে আৰু এতিয়া কঁঠালটো কাটিব। বলক মা, কঁঠাল কাটক, মই খাওঁ। ৰেডি আমি এতিয়া কঁঠাল খাম। যিকোনো ক্ষেত্ৰত, কটাৰ ক্ষেত্ৰত আমাৰ মা বিৰাট এক্সপাৰ্ট। কৈ দিয়ক মায়ে এতিয়া খাবলৈ কাৰণে, চবকে মাতি দিয়ক খাবলৈ কাৰণে। আৰু কোনে কোনে খাব কঁঠাল আহি যাওক আমাৰ ঘৰলৈ। বৰ মজা ন? কেনেকৈ খাব ন? তুমি যে যিকোনো বুলি কৈ দিলা, ভাবিব মানুহে এজনী গাহৰিও কাটে, কিন্তু মই কঁঠালহে কাটি ভাল পাওঁ। ইতিমধ্যে মানুহজন আহি গৈছে। ক'লৈ গৈছিলা? খাবলৈ আহি গ'ল মানুহজন। পকা কঁঠাল খাবা? আৰু জেগাত মাতি দিলে ভাল হয়। মাছখন এৱাই ল'বি না নহ'লে খাবি। কচুটা নহ'লে কিন্তু হাতত লাগিব দেই। তুমি আকৌ কৈ দিলা নহয় আকৌ মায়ে যিকোনো কাটি ভাল পায় বুলি, মানুহে ভাবিব এজনী গাহৰি কাটে হ'লা বুলি। গাহৰি চাই নাকাটে বাৰু। দেউতা যাব দেৰিকৈ যাব। খাই লওঁ। এফুটা মোৰ মানুহজনক দি দিছে মায়ে ইতিমধ্যে। তাৰপাছত দেউতালৈ পাৰ্চেল কৰি দিব। দেউতা আগফালে ৰুমত আছে, কেঁচা ভাল নাপাওঁ, ট্ৰাই কৰিছোঁ। ভণ্টিও খাব। নিজে খাই ল'ব লাগিব, ভাল লাগে ন? কচু পাত নাই কৰোণাটো টেষ্ট কৰিলে পজিটিভ ওলাবই। কেনেকুৱা লাগিছে কওক? মজা। কাইলৈ মানুহজন ডিউটিলৈ যাবগৈ যিহেতু, সেইকাৰণে আজি কৰোণা টেষ্ট কৰিবলৈ যায়। ইতিমধ্যে তেওঁৰ 3বাৰ কৰোণা টেষ্ট কৰাব। তো আজিলে ভিডিঅ'টো সামৰিছোঁ। আমি এতিয়া কঁঠাল খাই ইতিমধ্যে শেষ নাই হোৱা আৰু এডোখৰ আধাটো আছে। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট দি দিব, আৰু নতুন হ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব।